বাস্তুশাস্ত্ৰ বিশেষজ্ঞৰ মতে আপোনাৰ ঘৰত ইতিবাচক শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে জানো আহক। ঘৰ এটা হ'বলৈ হ'লে ইয়াত সঠিক ধৰণৰ শক্তি বিকিৰণ কৰাটো প্ৰয়োজন আৰু এই সম্পৰ্কে বাস্তুশাস্ত্ৰত বহু কথা আছে। কেইবাটাও পৰম্পৰাগত বিশ্বাস অনুসৰি প্ৰতিটো ঘৰতে নিজস্ব শক্তিৰ প্ৰকাৰ থাকে। ঘৰত বাস কৰা ব্যক্তি এজন নিৰ্দিষ্ট শক্তিক্ষেত্ৰৰ প্ৰভাৱত পৰে, যিয়ে পাছলৈ তেওঁৰ কোনোবা নহয় কোনোবা ধৰণে প্ৰভাৱিত কৰে। সেয়েহে ইতিবাচকতা নিখুঁত কৰাত বাস্তুশাস্ত্ৰৰ ঘৰৰ মাজৰ সংযোগ বুজাটো অতি গুৰুত্বপূৰ্ণ। মূল প্ৰৱেশদ্বাৰ আৰু দুৱাৰমুখ। বাস্তুশাস্ত্ৰৰ মতে ঘৰ এখনৰ মূল প্ৰৱেশদ্বাৰ কেৱল পৰিয়ালটোৰ প্ৰৱেশ বিন্দু নহয়, শক্তিৰ বাবেও জীৱনত জয় আৰু প্ৰগতিৰ তোৰণ বুলি গণ্য কৰা মূল দুৱাৰখন উত্তৰ পূব বা উত্তৰ পূব দিশলৈ মুখ কৰি হ'ব লাগে। ইয়াক এনেদৰে নিৰ্মাণ কৰিব লাগিব যাতে আপুনি ওলাই আহিলে উত্তৰ পূব বা উত্তৰ পূব দিশৰ ফালে মুখ কৰে। আপোনাৰ ঘৰৰ মূল দুৱাৰখন উচ্চমানৰ কাঠেৰে নিৰ্মাণ কৰিব লাগে আৰু আপোনাৰ ঘৰৰ আন দুৱাৰৰ ওপৰত হ'ব লাগে। ইয়াৰ উপৰিও ইয়াক আটাইতকৈ আকৰ্ষণীয় দেখাব লাগে আৰু ভালদৰে পোহৰাই ৰখা উচিত। আপুনিও আপোনাৰ দুৱাৰখন ধুনীয়া আৰু শুভ তোৰণেৰে সজাই তুলিব পাৰে। মূল দুৱাৰখন ঘড়ীৰ কাঁটাৰ দিশত খোলাটো নিশ্চিত কৰক। আপুনি কেইটামান কাম যেনে কোনো পানীকেন্দ্ৰিক উপাদান বা মূল দুৱাৰৰ বাহিৰত জোতাৰ ৰেক বা ডাষ্টবিন ৰখা আদি কাম এৰাই চলিব পাৰে। লগতে মূল দুৱাৰত ক'লা ৰং কৰা বা মূল দুৱাৰৰ ওচৰত জন্তুৰ মূৰ্তি বা মূৰ্তি ৰখাৰ পৰা বিৰত থাকক। প্ৰাৰ্থনা বা ধ্যানৰ বাবে এটা স্থান। ঘৰত ধ্যান আৰু প্ৰাৰ্থনাৰ বাবে এটা কোঠা নিৰ্ধাৰণ কৰিলে আধ্যাত্মিক বৃদ্ধি নিশ্চিত হ'ব। ব্যক্তি এজনৰ বাবে আত্মনিৰীক্ষণ আৰু উচ্চ শক্তিৰ সৈতে সংযোগ স্থাপন কৰাটো সদায় গুৰুত্বপূৰ্ণ বুলি কয়। আপোনাৰ ঘৰৰ পূব বা উত্তৰ পূব অংশ ধ্যান, যোগ আৰু অন্যান্য আধ্যাত্মিক কামৰ বাবে একেবাৰে উপযুক্ত। ধ্যান কৰাৰ সময়ত পূব দিশলৈ মুখ কৰিলে ইতিবাচকতা বৃদ্ধি পাব। ধ্যান কক্ষৰ বাবে বগা, পাতল হালধীয়া বা সেউজীয়া ৰঙৰ বিকল্প ৰাখিব লাগে। ড্ৰয়িং ৰুমৰ বাবে ঘৰত ড্ৰয়িং ৰুমটোৱেই হৈছে য'ত বেছিভাগ কাৰ্যকলাপ কেন্দ্ৰীভূত হয়। অতিথিসকলে সামাজিক সমাৱেশৰ বাবে প্ৰৱেশ কৰিলে ই এক অনুকূল বা প্ৰতিকূল প্ৰথম ধাৰণা সৃষ্টি কৰে। বহা কোঠাটো পূব, উত্তৰ বা উত্তৰ পূব দিশলৈ মুখ কৰি থাকিব লাগে, নতুবা উত্তৰ পশ্চিমমুখী বহা কোঠা এটাও অনুকূল। গধুৰ আচবাব বহা কোঠাৰ পশ্চিম বা দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে। বহা কোঠাৰ দক্ষিণ পূব অংশত সকলো ইলেক্ট্ৰনিক আৰু সঁজুলি স্থাপন কৰিব লাগে। লগতে যদি আপুনি কোঠাটোত আইনা এখন ৰাখিব বিচাৰে তেন্তে নিশ্চিত হওক যে ইয়াৰ উত্তৰ বেৰত ৰখা হৈছে। আপোনাৰ ঘৰৰ কেন্দ্ৰ। বাস্তুশাস্ত্ৰৰ আধাৰত নিৰ্মিত প্ৰাচীন ভাৰতীয় স্থাপত্যৰ এক অনন্য বৈশিষ্ট্য হৈছে ব্ৰহ্মস্থান। ই আপোনাৰ বাসস্থানৰ কেন্দ্ৰ আৰু ইয়াক ঘৰৰ আটাইতকৈ পবিত্ৰ আৰু শক্তিশালী অঞ্চল বুলি গণ্য কৰা হয়। আপোনাৰ ঘৰৰ এই অংশটো নিৰ্মল হ'ব লাগে। ব্ৰহ্মস্থানৰ 1 পৰা 1.5 মিটাৰ পৰিধিত কোনো ধৰণৰ বাধা থাকিব নালাগে। পাকঘৰ বাথৰুম স্থাপনে ঋণাত্মক শক্তি আকৰ্ষণ কৰে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। শোৱা কোঠাৰ বাবে কেতিয়াবা সৰু সৰু কথাবোৰে আপোনাৰ ভাগ্য ঘূৰাই আনিব পাৰে। বাস্তুশাস্ত্ৰই আপোনাক দেখুৱাইছে যে আপোনাৰ শোৱা কোঠাটো কেনেকৈ শক্তি বৃদ্ধি পাব পাৰে, আনকি দম্পতীৰ মাজৰ সম্পৰ্ক উন্নত হ'ব পাৰে। আদৰ্শগতভাৱে দক্ষিণ পশ্চিম দিশত থকা শোৱা কোঠাটোৱে সুস্বাস্থ্য আৰু সমৃদ্ধি আনে। ঘৰৰ উত্তৰ পূব বা দক্ষিণ পূব অঞ্চলৰ শোৱা কোঠা এৰাই চলিব লাগে, কাৰণ প্ৰথমটোৱে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে পিছৰ দিশত ৰখা শোৱা কোঠা এটাই দম্পতীহালৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব পাৰে। বিছনাখন
শোৱা কোঠাৰ দক্ষিণ পশ্চিম কোণত মূৰটো পশ্চিম দিশলৈ ৰাখিব লাগে। বিচনাত থকাৰ সময়ত আইনাত আপোনাৰ প্ৰতিফলন দেখা নাপাবলৈ বিচনাৰ সন্মুখত আইনা বা টেলিভিছন ৰখাৰ পৰা বিৰত থাকক। আপোনাৰ শোৱা কোঠাৰ বেৰত নিৰপেক্ষ বা মাটিৰ ছাট ৰং কৰক, কাৰণ ই ধনাত্মক শক্তি বিকিৰণ কৰে। ক'লা ৰঙেৰে ৰং কৰাটো পৰিহাৰ কৰক। শোৱা কোঠাত মন্দিৰ, পানীৰ চিত্ৰ অংকন কৰা এৰাই চলিব পাৰে, কাৰণ ইয়াৰ ফলত আৱেগিক বিস্ফোৰণ ঘটিব পাৰে।